তেখেতসকললৈ অশেষ ধন্যবাদ যাচিছোঁ আৰু আমাৰ জাজসকলক তেখেতসকলক প্ৰশ্ন সুধিবলৈ মই সুনীল মহেলা তেখেতক মই অনুৰোধ জনাইছোঁ। তোমালোকৰ পৰা কোনোবা এজনে মাইকখন লোৱা ভয় কৰিব নালাগে, এয়া গাঁৱহে নহয় জানো। নৃত্যৰংগ গ্ৰুপ বাৰৱাটিৰ পৰা অহা
দললৈ আমাৰ চহৰীয়া বাৰদৈচিগিলা কৃষ্টি সংঘ লগতে 49খন চহৰীয়া ৰংজালী বৈশাগু পৰ্ব আফাতৰ পৰা অশেষ ধন্যবাদ, কিয়নো তোমালোকে এই মঞ্চত বড়ো নৃত্য প্ৰতিযোগিতাত তোমালোকে 12টি গাঁৱৰ পৰা আহি আমাক বড়ো নৃত্য প্ৰদৰ্শন কৰিছে, তাৰ বাবে অশেষ ধন্যবাদ। কিয়নো তোমালোকে নতুন হৈও যে যিখিনি আমাৰ মাজত উৎসাহ আৰু উদ্দীপনা জনাইছে, তোমালোকক ভৱিষ্যত কামনা কৰিছোঁ ইয়াতকৈ আৰু ভাল নৃত্য প্ৰদৰ্শন কৰি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ ল'ব পৰাকৈ ঈশ্বৰে তোমাক মংগল কামনা কৰক। তোমালোকে নিজে নিজে শিকিছেনে নে কাৰোবাৰ পৰা শিকিছে না কোনোবা শিকাইছে? শিক্ষাগুৰুৱে শিকাইছে। ঠিক আছে, থেংক ইউ। শিক্ষাগুৰুলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নৃত্যৰংগ গ্ৰুপ ডেন্সলৈ আমাৰ সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ যাচিছোঁ আৰু আশা ৰাখিছোঁ আগলৈও তেখেতসকলে